নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই চেনেলটো হৈছে এটা যৌথ প্ৰচেষ্টাৰ ফল। ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি আমাক উৎসাহ দিব বুলি আশা ৰাখিলোঁ। বলক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত মই এটা বুক ৰিভিউ কৰিবলৈ ওলাইছোঁ। যিখন কিতাপৰ কথা ক'ব গৈ আছোঁ সেইখন হৈছে বহুতেই ফেমাছ, চবেই জানে তাৰ বিষয়ে। এ ডায়েৰী অফ এ য়ং গাৰ্ল বাই এন ফ্ৰেংক। কিতাপখন এন ফ্ৰেংকৰ ব্যক্তিগত জীৱনৰ ওপৰত আধাৰিত আৰু যিখন মৰণোত্তৰভাৱে প্ৰকাশ পাইছে। হিটলাৰৰ অত্যাচাৰী শাসন, জিউছ কমিউনিটিৰ ওপৰত হোৱা বিভিন্ন অত্যাচাৰৰ কথা এনে নিজৰ ডায়েৰীত লিখি থৈ গৈছে। যিহেতু ডায়েৰীখন কেতিয়াও পাব্লিছ কৰা ইণ্টেনশ্যনেৰে লিখা হোৱা নাছিলে, সেয়েহে আমি তাত কোনো টুইষ্ট এণ্ড টাৰ্মছ বা ড্ৰামেটিকেল এলিমেণ্টছ বা নাটকীয় সংঘাত আমি আশা কৰাটো ভুল হ'ব। আৰু এতিয়া বলক আমি এনৰ ডায়েৰীৰ ভিতৰলৈ যাওঁ। এনৰ জন্ম ফ্ৰেংকফুৰ্ট, জাৰ্মানীত হৈছিলে। এনৰ দেউতাকৰ নাম আছিলে অটো ফ্ৰেংক, মাকৰ নাম আছিলে এডিথ ফ্ৰেংক আৰু বায়েকৰ নাম আছিলে মাৰ্গাৰেট ফ্ৰেংক। এনে নিজৰ ডায়েৰী এঠাইত লিখিছে that I want to go on living even after my death। আৰু এতিয়া কিতাপখন যে ইমানেই পপুলাৰ হৈছে তাক চাই আমি ক'ব পাৰোঁ যে এনৰ সেই সপোন পূৰা হৈছে। মৃত্যুৰ পাছতো এন অমৰ হৈ আছে। ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত হিটলাৰ আৰু নাজিছসকলৰ যেতিয়া অত্যাচাৰ বাঢ়ি আহিছিলে তেতিয়া ফ্ৰেংক ফেমিলি জাৰ্মানীত বাস কৰিছিলে। এনৰ ফেমিলি আছিলে জিউছ কমিউনিটিৰ। হিটলাৰে জিউছসকলক ইমানেই বেয়া পাইছিলে যে গোটেই ৱৰ্ল্ডৰ পৰাই জিউছসকলক শেষ কৰি দিব বিচাৰিছিলে। হিটলাৰৰ এনে অত্যাচাৰী শাসনৰ পৰাই বাচিবৰ কাৰণে এনৰ ফেমিলি জাৰ্মানী এৰি নেদাৰলেণ্ডৰ এমষ্টাৰডামত থাকিবলৈ লয়। ডায়েৰীখনৰ আৰম্ভণি হয় 12 জুন 1942ৰ পৰা। এনৰ 13th বাৰ্থডেত তেওঁৰ পেৰেণ্টছে বাৰ্থডে গিফ্ট হিচাপে এই ডায়েৰীখন গিফ্টত দিয়ে। এনে মৰমতে এই ডায়েৰীটোত কিটি বুলি নাম দিয়ে। ডায়েৰীখনত এনে নিজৰ গোটেই ফিলিংছবোৰ শ্বেয়াৰ কৰিবলৈ ধৰিলে আৰু তেতিয়াৰ পৰা আৰম্ভ হয় এ ডায়েৰী অফ এ য়ং গাৰ্লৰ। আৰু ইয়াৰ পাছত এমষ্টাৰডামত ফ্ৰেংক ফেমিলিৰ দিনবোৰ ভালদৰে পাৰ হৈ আহিছিলে। কিন্তু হিটলাৰৰ অত্যাচাৰী শাসন লাহে লাহে নেদাৰলেণ্ডৰ ওপৰতো পৰিবলৈ ধৰিলে, যাৰ ফলত জিউছসকলৰ অৱস্থা লাহে লাহে বেয়ালৈ ঢাল খাই আহিছিল। হিটলাৰৰ শাসনত জিউছসকলৰ প্ৰতি বহুতেই অন্যায় হৈছিল। জিউছসকলে মলছ, ৰেষ্টুৰেণ্টছ, পাৰ্কছ আদি ক'তোৱে যাবলৈ এলাউ নাছিলে। তেওঁলোকে নন জিউছসকলৰ লগতো মিলা মিছা কৰিব নোৱাৰিছিলে। তেওঁলোকৰ কাৰণে এক্সট্ৰা স্কুল আছিলে, তেওঁলোকে পাব্লিক ট্ৰান্সপৰ্টো ব্যৱহাৰ কৰিব নোৱাৰিছিলে। তেনে এক পৰিস্থিতিত নাজিছসকলৰ পৰা বাচিবলৈ জিউছসকলে লুকাই চুৰকৈ থাকিবলৈ ল'লে। নিজৰ ফেমিলিক বচাবলৈ অটো ফ্ৰেংকেও লুকাই থকাৰ এটা ব্যৱস্থা কৰিলে। অটো ফ্ৰেংকে নিজৰ অফিচৰ ওপৰৰ পাৰ্টটোত লুকাই থকাৰ সিদ্ধান্ত ল'লে, যাৰ নাম আছিলে চিক্ৰেট এনেক্স। এই চিক্ৰেট এনেক্সতে তেওঁলোকে প্ৰায় 2 বছৰ লুকাই থাকে। কিন্তু এই 2 বছৰত বহু কথাই চেঞ্জ হৈ আহিছিলে, বহু কথাই নিজৰ ৰূপ সলনি কৰিছিলে। যি এনে আগতে নিজৰ ডায়েৰীত নিজৰ ফিলিংছৰ কথা, নিজৰ ফ্ৰেণ্ডছৰ কথা, নিজৰ বডিত আহি থকা গ্ৰেজুৱেল চেঞ্জৰ কথা লিখিছিলে, সেই এনে পাছলৈ লিখিব ধৰিলে যুদ্ধৰ কথা, পলিটিক্সৰ কথা। এনৰ লেখনিটো এটা পৰিৱৰ্তন আহিবলৈ ধৰিলে। এই 2 বছৰত এনৰ লেখনি লাহে লাহে পৰিপক্ক হৈ আহিছিলে। মই যেতিয়া ডায়েৰীটো পঢ়ি আছিলোঁ তেতিয়া পাছৰ পাৰ্টখিনি পঢ়ি মই এনেকুৱা ফিলেই কৰা নাছিলোঁ যে মই এজনী টিনেজাৰৰ ডায়েৰী পঢ়ি আছোঁ। এগৰাকী পৰিপক্ক লেখিকাৰ লেখনি পঢ়ি থকা যেনহে মোৰ ফিল হৈছিলে। অৱশেষত 4 আগষ্ট 1944ত হিটলাৰৰ চিক্ৰেট পুলিচে সিহঁত আটাইকে বন্দী কৰে। অটো ফ্ৰেংকক কনচেণ্ট্ৰেশ্যন কেম্পলৈ পঠিয়াই দিয়া হয়। এডিথ, মাৰ্গাৰেট আৰু এনক অল উমেন লেবাৰ কেম্পলৈ পঠিয়াই দিয়া হয়, য'ত খাদ্যৰ অভাৱত মাৰ্গাৰেটৰ মৃত্যু হয় আৰু পাছলৈ এন আৰু এনৰ মাকৰ টাইফাছ নামৰ বেমাৰত মৃত্যু হয়। গোটেই ফেমিলিটোৰ ভিতৰত কেৱল অটো ফ্ৰেংকেই কনচেণ্ট্ৰেশ্যন কেম্প ছাৰ্ভাইভ কৰি ঘূৰি আহে আৰু এনৰ এই ডায়েৰীখন পাব্লিছ কৰে। ডায়েৰীখন পঢ়ি আপোনালোকে এটা কথা ৰিয়েলাইজ কৰিব যে 13-14 বছৰীয়া এনৰ ৰাইটিং কিমান ষ্ট্ৰং আছিলে, তাইৰ থটছ কিমান ক্লিয়াৰ আছিলে। বৰ্তমান লকডাউনত আমি ঘৰতে থাকিবলগীয়া হোৱাত আমি চিটুৱেশ্যনটো কিমান গালি দিওঁ, আমি কিমান কমপ্লেইনছ কৰোঁ, নহয়নে? কিন্তু এনে 2 বছৰ এটা বন্ধ কোঠালিত জয়ফুলি আৰু পজিটিভলি পাৰ কৰিছিলে। ডায়েৰীখন পঢ়ি আমি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বহু কথাই জানিব পাৰিম। ডায়েৰীখন যিহেতু বিভিন্ন ভাষাত ট্ৰান্সলেট হৈছে, সেয়েহে আপোনালোকে যিটো ভাষাত কমফৰ্ট হয় সেইটো ভাষাতে কিতাপখন কিনি পঢ়িব পাৰিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, য'ৰ পৰা আপোনালোকে কিনি পঢ়িব পাৰিব। ধন্যবাদ।